চাওক আমাৰ হাঁহ মাংস বনাই আছে তো হৈ গ'ল আমাৰ এতিয়া গাহৰি হৈ আছে হেল্ল' বন্ধু বান্ধৱীসকল সুপ্ৰভাত গুড মৰ্ণিং আৰু সকলোকে ভোগালী বিহুৰ অনেক শুভেচ্ছা থাকিল সকলোৱে যেন আনন্দৰে এই বিহুটো পাৰ কৰে আৰু আজি মই আছোঁ বৰ্তমান দাদাহঁতৰ ঘৰত এইটো দাদাহঁতৰ ঘৰ তো কি হ'ল মানে আজি আমি ঘৰৰ তিনিখন ডাঙৰ বৰ্তা সৰু বৰ্তা আৰু আমাৰ তিনি ঘৰ মিল হৈ পিনে কি হয় ভোজ খাম বুলি কথা পতা হৈছিল তো আজি বজাৰ কৰিবলৈ আহিছোঁ আৰু লাহেকৈ এতিয়া বাজেটখন বনোৱা হৈ গ'ল এতিয়া লাহেকৈ বজাৰ কৰিবলৈ ওলাই যাম প্ৰথম আনিমগৈ গাহৰি মাংস তো বলক গৈ থাকোঁ তো মানে কেছটো এনেকুৱা হ'ল এতিয়া বাইক আছে এখন মানুহ আছোঁ তিনিটা তো মানে দুখন চাইকেল আছে দুইখনে চাইকেল ল'লোঁ এফালে চাইকেলত মই আছোঁ এফালে দাদাহঁতি আছে আৰু মাংস আনিব গৈ আছোঁ আগফালে গাড়ী এইটো আমাৰ গাঁৱৰে ইটা ভাটা হয় কুঁৱলীখিনিৰ পৰা ইমান ভালকৈ নোলাইছে এইটো চিমনিটো দেখিছে এইটো ইটা ভাটা এখন চেঁচা নৈ হয় চেঁচা নৈ ইয়াত আচলতে দেৱী উটুৱাইহি আৰু চাবুৱাৰ বহুতকেইখন আহে পূজা মণ্ডপ তো ইয়াত উটুৱাইহি এইজন আগফালে এজন দাদা পিছফালে এজন ভাইটি এতিয়া বদলি কৰিছে চিট যিহেতু ভাগৰ লাগিলে বহুত চলাইছে দুইটা শকত মানুহ ভাগৰ লাগিবই আৰু আমাৰ নিচিনা ক্ষীণ মানুহ এইবোৰ বডি মেইনটেনেঞ্চ কৰি থোৱাবোৰে জানে কিমান কষ্ট হয় নাই এনে কি কয় বলক গৈ থাকোঁ গাহৰি মাংসটো আনি লওঁগৈ তো এতিয়া আমি ইয়াতে ওচৰে পৰাই গাহৰি নিব আহিছোঁ লোকেল গাহৰি দেখুৱাই দিয়া তো বৰ্তমান আমি গাহৰিটো লৈ ল'লোঁ এতিয়া আকৌ ঘূৰি গৈছোঁ ঘূৰি গৈ পিনে এতিয়া আকৌ লাহেকৈ ওলাই যাম বজাৰ কৰিবলৈ বজাৰলৈ যাব লাগিব বাকী ঠাণ্ডা কৰিছে বাৰু এবাৰ বৰষুণ যাকৰ কাৰণে এইকেইটা আমাৰ গাঁৱৰ ল'ৰা আগফালে খোজকাঢ়ি গৈ আছে ৰাতিপুৱা ক'ৰ পৰা আহিলে সিহঁতিকেইটা পূৰা ঘূৰি ফুৰে সিহঁতে তো বৰ্তমান মই এতিয়া ঘৰলৈ আহিছিলোঁ ঘৰলৈ আহি পটকছে ভাতকেইটা খাই ল'লোঁ খাই লৈ এতিয়া আকৌ ওলাই গৈছোঁ এতিয়া দাদাৰ ঘৰলৈ যাম দাদাৰ ঘৰৰ পৰা ডাইৰেক্ট যাম চাবুৱা কাৰণ বৰ্তা বৰমা লগতে মা দেউতা আছে তেওঁলোকলৈ খাবলৈ বুলি কিবা এটা আনিব লাগিব তাত আৰু বহুতখিনি কাম কৰা হ'ল যিখিনি মানে কামখিনি কৰি থকাৰ বাবে দেখাবলৈ সময় নাপালোঁ আচলতে তেনেকুৱা ধৰণৰো কিছুমান আমি কাম কৰিম বুলি ভবা নাছিলোঁ সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল কিন্তু এতিয়া বলক গৈ থাকোঁ কেনেকৈ কি কৰিছোঁ ডেক'ৰেশ্যন কৰিছোঁ দেখাই আছোঁ নহ'লে বৰ্তমান হাঁহ কটা হৈছে হাঁহ কাটি আছে এইফালে এইখিনি লাইটিং কৰা হ'ল এতিয়া ইমানকৈ লাইটৰ পোহৰটো অহা নাই বাৰু ৰাতিকৈ ভাল লাগিব তাৰপিছত ইয়াত যোনটো বনোৱা হৈছে ইয়াত ৰাতি গাহৰি মাংস সেকা হ'ব গাহৰি মাংস পুৰি ৰাতিকৈ দেখাম বেছি ভালকৈ আহিব ভিউটো এইখিনি হাঁহ গাহৰি তাৰপিছত এইটো গাহৰিৰ ঠাক হয় তাৰপিছত এইটো ব্ৰইলাৰ খৰিকাত লগাই দিয়া হ'লে দাদাই লগালে বৰ্তমান তো এতিয়া পুৰিমগৈ আৰু লাহেকৈ চাই থাকিব এই ইয়াত জুইত দিম পূৰা মজা লাগিব এইফালে ভণ্টিয়ে মাটি খান্দি আছে বৌ দুজনী আছে এইবোৰ কামত লাগি আছে অকণমান এইফালে দাদা আছে ৰান্ধনি মেইন কিবা ক'বা চবকে ভোগালী বিহু ওলগ জনালোঁ লগতে আমি ভোজ খাইছোঁ প্ৰীতি ভোজ খাইছোঁ চবকে নিমন্ত্ৰণ জনালোঁ আহিলে আহিব পাৰে কিবা ক'বনে কিবা ক'বনে অসমবাসী ৰাইজলৈ ভোগালী বিহু শুভেচ্ছা যাচিলোঁ আমি ভোজ খাইছোঁ বাকী এইফালে লাইটৰ যোনটো ভিউ আছিলে দেখাম কৈছিলোঁ আপোনালোকক চাওক এই মজা লাগিছে এইফালে আপোনাৰ লাইটৰ ভিউ তাৰপিছত এইফালে গাহৰি মাংস সিজি আছে
খৰিকাত দিয়া গাহৰি মাংস আৰু বৌৱে নাখায় সেইবাবে ব্ৰইলাৰ মাংসৰ দুটা লাইন দিয়া হৈছে। বৰ্তমান ইয়াত চাওক আমাৰ হাঁহ মাংস বনাই আছে। হাঁহ মাংসটো হৈ যোৱাৰ পিছত আমাৰ সিজোৱা হ'ব গাহৰি। আইটেম দুটাই আছে, বেছিকৈ ৰখা নাই। বেছিকৈ খালেনো কি হ'ব, পাছত পেট বেয়া হ'ব নে কি কয়। তো হাঁহ মাংসটো হৈ আছে, হৈ লওক তেতিয়ালৈকে। গাহৰিটো দেখাওঁগৈ খৰিকাত দিয়া। কিবা ক'বা নি তুমি? তুমি মাংস বনাইছা? মাটি খেলিছে তাই। আধা হ'লেই হৈ গ'ল আমাৰ। এতিয়া গাহৰি হৈ আছে, ইয়াত গাহৰি বনি আছে, তাৰপিছত বনিব ব্ৰইলাৰ। পুৰা হেভি আৰু টিপটপ। খাই বৈ আহি এতিয়া আমি পালোহি ঘৰ। খোৱা বোৱা সেইখিনি নেদেখালোঁ আৰু পোহৰৰ যিহেতু অকণমান অসুবিধা হ'ল, তো ভিডিঅ' ৰেকৰ্ড কৰিছিলোঁ কিন্তু আন্ধাৰ উঠিলে, সেইবাবে এতিয়া মানে দিয়া নহ'ল আৰু আকৌ আহি ঘৰত এতিয়া কৰিছোঁহি আৰু এই ফিনিচিঙৰ ৰেকৰ্ডটো। তো ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। দেৰিকৈ হ'লেও সকলোকে পুনৰ এবাৰ মাঘ বিহুৰ হিয়া ভৰা মৰম যাচিলোঁ। এই বিহুটোৰ লগতে যেন আগন্তুক বৰ্ষটো সকলোৰে সুখেৰে উদযাপন কৰক।